খবৰটো মই শুনিছোঁ মই ব্যক্তিগতভাৱে এতিয়াও মানে তদন্ত কৰি পোৱা নাই কি একচুৱেলি হৈছে এজন প্ৰাক্তন বিধায়ক আৰু ইএমও হয় বিটিচিৰ হাগ্ৰামা মহিলাৰীৰ সময়ত তেওঁ এজন ইএম আছিলে আৰু এম.এল.এ.ও আছিল এনেকা ঘটনা হয় মানে চিন্তনীয় বিষয় এতিয়া বিটিআৰ অঞ্চলত শান্তিয়ে মানে বিৰাজ কৰিছে আৰু সবে এতিয়া উন্নতিৰ এটা সপোন দেখিবলৈ আৰম্ভ কৰিছে তেনে ক্ষেত্ৰত হঠাতে এজন প্ৰাক্তন বিধায়কক এৰেষ্ট কৰিব লগা হোৱা আৰু এই ঘটনাটো হয়তো মানে আমাৰ এই অঞ্চলৰ কাৰণে যথেষ্ট মানে খুব চিন্তাৰ বিষয় আৰু মই এই বিষয়ত এতিয়া একো নকওঁ যদি সঁচাকৈ প্ৰমাণিত হয় তেতিয়া আইনে নিজৰ ৰাস্তাটো ল'ব আৰু কিন্তু মই দুখ প্ৰকাশ কৰিছোঁ যে এনেকা ঘটনা মানে আকৌ হ'ব নালাগিছে কওঁ এইটো কেনেকৈ আহিছে মই এতিয়া নকওঁ এইটো কাৰণ এইটো কেনেকৈ হৈছে মই নিজে মানে সৰজমিন তদন্ত মই ৰাইজৰ লগত কথা পাতি পেলাই সুধিব লাগিব কিন্তু যিখিনি ঘটনা ঘটিছে M16 ৰাইফল সহকাৰে প্ৰাক্তন বিধায়কক এৰেষ্ট হোৱা বস্তু সেইটো ইমান এটা সহজ বস্তু নহয় সহজ কথা নহয় সেইকাৰণে মই এতিয়া ইয়াৰ ওপৰত খুব মানে স্পষ্টকৈ এটা প্ৰতিক্ৰিয়া দিয়াটো মুস্কিল এতিয়া মই নিজেই মানে জানিব লাগিব কিন্তু এনেকা ঘটনাটো হ'ব নালাগিছিল খুব মানে দুখজনক আৰু মই গভীৰ মানে দুখ প্ৰকাশ কৰিছোঁ যে এনেকা ঘটনা আকৌ যে খবৰটো মই শুনিছোঁ মই ব্যক্তিগতভাৱে এতিয়াও মানে তদন্ত কৰি পোৱা নাই কি একচুৱেলি হৈছে এজন প্ৰাক্তন বিধায়ক আৰু ইএমও হয় বিটিচিৰ হাগ্ৰামা মহিলাৰীৰ সময়ত তেওঁ এজন ইএম আছিলে আৰু এম.এল.এ.ও আছিল এনেকা ঘটনা হয় মানে চিন্তনীয় বিষয় এতিয়া বিটিআৰ অঞ্চলত শান্তিয়ে মানে বিৰাজ কৰিছে আৰু সবে এতিয়া উন্নতিৰ এটা সপোন দেখিবলৈ আৰম্ভ কৰিছে তেনে ক্ষেত্ৰত হঠাতে এজন প্ৰাক্তন বিধায়কক এৰেষ্ট কৰিব লগা হোৱা আৰু এই ঘটনাটো হয়তো মানে আমাৰ এই অঞ্চলৰ কাৰণে যথেষ্ট মানে খুব চিন্তাৰ বিষয় আৰু মই এই বিষয়ত এতিয়া একো নকওঁ যদি সঁচাকৈ প্ৰমাণিত হয় তেতিয়া আইনে নিজৰ ৰাস্তাটো ল'ব আৰু কিন্তু মই দুখ প্ৰকাশ কৰিছোঁ যে এনেকা ঘটনা মানে আকৌ হ'ব নালাগিছে কওঁ এইটো কেনেকৈ আহিছে মই এতিয়া নকওঁ এইটো কাৰণ এইটো কেনেকৈ হৈছে মই নিজে মানে সৰজমিন তদন্ত মই ৰাইজৰ লগত কথা পাতি পেলাই সুধিব লাগিব কিন্তু যিখিনি ঘটনা ঘটিছে M16 ৰাইফল সহকাৰে প্ৰাক্তন বিধায়কক এৰেষ্ট হোৱা বস্তু সেইটো ইমান এটা সহজ বস্তু নহয় সহজ কথা নহয় সেইকাৰণে মই এতিয়া ইয়াৰ ওপৰত খুব মানে স্পষ্টকৈ এটা প্ৰতিক্ৰিয়া দিয়াটো মুস্কিল এতিয়া মই নিজেই মানে জানিব লাগিব কিন্তু এনেকা ঘটনাটো হ'ব নালাগিছিল খুব মানে দুখজনক আৰু মই গভীৰ মানে দুখ প্ৰকাশ কৰিছোঁ যে এনেকা ঘটনা আকৌ যে